হেলিকপ্টাৰ আনে ট্ৰেইন আনি থাকক এইটো তেখেতেতো চব পাৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নৰা কি কাম আছে সিদিনাটো নিজৰ দলৰ মানুহবিলাকক কৈ দিলে ইলেকশ্যন নিজিকিলে চবকো মানে চেণ্ডেল মালা দিম বুলি চ' নিজৰ দাদা ভাইৰ নিচিনা নিজৰ কৰ্মী যিসকলে নাখায় নলয় নিজৰ কাৰণে কাম কৰি থাকে ইমান কষ্ট কৰি সেই মানুহবিলাকক নিজৰ মানুহবিলাকক যদি সি ক'ব পাৰে যে আগতেতো হয়তো লাঠি চাঠি থকা সময়ত অলপ বেলেগ পৰিৱেশ আছিলে এতিয়াতো শান্তি আহি গ'ল সেইবিলাকতো আৰু নোৱাৰে সেইকাৰণে তেখেতে ডাইৰেক্ট ৱাৰ্নিং দি দিলে যে জিকিব নোৱাৰিলে মানে চেণ্ডেল মালা দিব সিদিনাৰ পৰা আপুনি চাওক BPFৰ পৰা কিমান মানুহ ওলাই বেলেগ দলত গৈছে সিদিনাৰ পৰা মই চাই আছোঁ যে তেখেতৰ দলৰ মানুহ এতিয়া লাহে লাহে দল এৰি পলাই গৈছে তেখেতে এই কথাটো কৈ ক্ষমাও খোজা নাই নিজৰ দলৰ মানুহবিলাকৰ ওচৰত আমাকতো ৰাজনীতি কৰাৰ কাৰণে এইবিলাক কথা কোৱা বাদ দিয়ক আমি নিজৰ নেতা কৰ্মী আমাৰ একদম তৃণমূল পৰ্যায়ৰ ৱাৰ্কাৰবিলাককো আমি বহুত মৰম কৰোঁ বহুত ৰেচপেক্ট কৰোঁ আমি দাদা ভাই বুলি সন্মান কৰোঁ সদায় ইয়াত আমাৰ এই দাদা আছে বহুত বছৰৰ পৰা কাম কৰি আছে আমাৰ কোমল সিং দা আছে আমি এটা সংস্কৃতি লৈ পেলাই এটা সংস্কাৰ লৈ পেলাই কাম কৰিছোঁ তেখেতৰ কথাবিলাকতো আৰু মই এটাহে উদাহৰণ দিছোঁ আৰুতো বহুত আছে